এয়া বজাৰ চজাৰ কৰি মেলি হাতত টোপোলা লৈ কৈ আছোঁ কিহৰ কাৰণে বজাৰ কৰিলোঁ পিছত বাৰু এতিয়া গাড়ীত সোমোৱাওঁ গোটেইবোৰ বস্তু দিয়া সেইটো পিছতে দি দিম দেখোন ওজন আছে মই কৈ থকা নাই ওজন আছে এইবিলাক আগে দিম দে মই এইখিনি কৰি নেকি আগতে দি দে মোক কাপোৰ দিয়া একদম গাড়ীত সোমোৱাই কৰি মেলি এতিয়া ৰ'দ ইফালে ৰ'দ দিছে পূৰা টান এতিয়া থৈ যাওঁ কাৰণ আমি নাথাকোঁ বস্তু গাড়ীত থলোঁ থৈ মেলি এতিয়া আকৌ আৰু অলপ যিহেতু বজাৰ আছে গতিকে আহি আছোঁ বজাৰ ফালে ইফালে তুমি এই নামটো দেখি মানে কেনেকুৱা এটা মনত ভাৱ আহিছে সেইটো চাম টুপি এটা কিনি নিব দিছে হ'লে এইটো টুপি একদম ট্ৰেণ্ডিঙত চলি থকা বিচাৰি হাহাকাৰ মানুহে এইফালে আমাৰ বস্তু কিনি আছোঁ জোতা চেণ্ডেল 20 টকা 40 টকা 60 টকা আৰু টুপিটো নালাগে লাগিব সেইটো কিমান এইটো টুপিটো 150 টকা হা সেইটো 150 অঁ আকৌ আমাৰ এগৰাকীয়ে একেবাৰে জেকেট কিনি লৈ লৈছে অভ্যাস আমাৰ মাইকী মানুহবিলাকৰ এইটো এটা অভ্যাস হৈ যায় ন চাহ আগতীয়াকৈ মেইন আমাৰ এইগৰাকী মোবাইলত ব্যস্ত মই এইফালে চাহ আনিছোঁ এইফালে পৰঠা ল'লোঁ পানী বটল এইটো দিয়া নাই এতিয়া আমাৰ বহাতে আছে মইহে আনি আছোঁ চব দেই ইফালে বজাৰ কৰি মেলি হৈ গ'ল আহি এতিয়া দেখাইছোঁ ময়ো দেখাইছোঁ নাই কৰা বজাৰ কৰি মেলি আহিলোঁ আহি বোলো একাপ চাহ খাই লওঁ গোটেইকেইটাই লগ লাগি তাৰপিছত চাহ একাপ খালোঁ খাই মেলি আকৌ আচলতে বজাৰ কৰিব গৈছিলোঁ মাহীহঁতৰ ঘৰৰ কাৰণেহে মহা যিহেতু ঢুকালে গতিকে মাহীক অকণমান সহায় কৰি দিওঁ বুলি দুয়োজনী এপাক বজাৰৰ পৰা আহিলোগৈ